নমস্কাৰ আছামিজ লিডি চেনেলত আপোনালোকক আকৌ এবাৰ স্বাগতম। আৰু আজিৰ মোৰ মিনি ব্লগটি হৈছে বিশেষ একো নহয়, মানে মই গৈ আছিলোঁ আলমাৰি চাবলৈ। তো আলমাৰি চাবলৈ মই ক'ত গৈছিলোঁ গম পাইনে? মই ৱেলেক্সৰ পৰা পাইছিলোঁ আৰু জেগাটো হ'ল ধীৰেণপাৰা, যোনটো আমাৰ গুগল মেপত 10 কিলোমিটাৰ দেখাই আছিলে। আৰু যি ৰাস্তা বেয়া, এইটো আমাৰ ৰাজগড়ৰ পিনে যোৱা ৰাস্তা, যোনটো আপোনাৰ ভাঙাঘৰ ওলায়। ইমান বেয়া ৰাস্তা কি ক'ম আৰু। দেন আমি গৈ পালোঁ। তাৰপিছত আমাৰ বেলেগ বেলেগ জেগাতো আমি চাইছিলোঁ মানে, কিন্তু ৰেটবিলাক মানে অলপ বেছি আৰু আমাক নৰ্মেলি ইউজৰ কাৰণে লাগে। তো মই আৰু মোৰ ভণ্টি আমি তালৈকে গ'লোঁ। তেওঁলোকে এনেও 4:30লৈকে দোকান খোলা আছে বুলি কৈছিলে। তো আলমাৰিটো এতিয়া বাৰু নেদেখাওঁ, মই এনেই জাষ্ট তেওঁলোকৰ গুদামটো দেখাই দিম। আৰু আপোনালোকে যদি বিচাৰে ল'ব পাৰিব, ৱেলেক্সতে পাব। আৰু মই ডিটেইলছখিনি দি দিম বাৰু মোৰ বেলেগ ভিডিঅ'ত। আৰু যেতিয়া আলমাৰিটো আহিব তেতিয়া মই আপোনালোকক দেখাম, কেনেকুৱা লাগে মোক জনাব। তো আজিলৈ মোৰ মিনি ব্লগটি ইয়াতে শেষ কৰিলোঁ।